এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। এই গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নাপাহৰিব। দেশৰ পৰিবহণ বিভাগৰ ডাঙৰ সিদ্ধান্ত 15 ছেপ্টেম্বৰৰ পিছত আপোনাৰ গাড়ীত ৰাইজৰ সলনি দেশৰ নম্বৰ প্লেট ব্যৱহাৰ কৰিব পাৰিব। BS নম্বৰ দেশৰ যিকোনো নাগৰিকে বিচাৰিলে ৰাইজৰ নম্বৰ সলনি ব্যৱহাৰ কৰিব পাৰিব দেশৰ নম্বৰ প্লেট। আপুনি অসমৰ নাগৰিক, গতিকে গাড়ীৰ নম্বৰ প্ৰথমতে ৰাইজক বুজাবলৈ দেশৰ ব্যৱহাৰ হোৱা AS নম্বৰ পিছত জিলাৰ বাবে সংখ্যা, তাৰ পিছত আপোনাৰ গাড়ী 4 সংখ্যাৰ নম্বৰ। কিন্তু কোনোবা ব্যক্তি চাকৰি অথবা ব্যৱসায় কাৰণত ৰাজ্য এৰি বহি ৰাজ্যলৈ গ'লে নম্বৰ পৰিৱৰ্তন সমস্যা থাকি যায়। এনেবোৰ সমস্যাৰ পৰা স্থায়ী সমাধান দিবলৈ এইবোৰ নতুন পদক্ষেপ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে পথ পৰিবহণ বিভাগে এক বিবৃতি যোগে ঘোষণা কৰে যে এতিয়াৰ পৰা দেশৰ যিকোনো ৰাজ্যৰ যিকোনো নাগৰিকে বিচাৰিলে তেওঁৰ গাড়ী নম্বৰ ৰাজ্যৰ সলনি দেশৰ অৰ্থাৎ BS কৰি ল'ব পাৰিব। জানিব পৰা মতে এই নতুন ব্যৱস্থা 15 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এই নতুন নিয়ম কাৰ্যকৰী হ'লে ৰাজ্যৰ পৰিৱৰ্তন কৰিলে গাড়ীৰ নম্বৰ পৰিৱৰ্তনৰ সমস্যা নাইকিয়া হৈ যাব। সুতা ৰেলৱে ডিভিজনৰ স্থায়ী শাখাৰ কাৰ্যালয় অধীক্ষক দেশবন্ধু পাণ্ডেৰ বাবে কোন বনেগা কৰৰপতি অমিতাভ বচ্চনৰ আগত যোৱাটোও ব্যয়বহুল হৈ পৰিছে। তেওঁ ৰেল প্ৰশাসনে দিছে চাৰ্জশ্বীট, লগতে 3 বছৰৰ বাবে তেওঁ ইনক্ৰিমেণ্ট বন্ধ কৰা হৈছে। ডায়েবেটিছ ৰোগৰ মহাকুট। এই 4বিধ গছৰ পাত ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। জানো আহক সবিশেষ। ডায়েবেটিছ ৰোগীৰ যদি প্ৰাকৃতিক উপায়েৰে ঘৰত থাকি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ঘৰৰ চৌহদত এই গছ ৰোপণ কৰি তাৰ পাত নিয়মিতভাৱে সেৱন কৰিব পাৰে। শৰীৰৰ যেতিয়া ইনচুলিন হৰমন কাম উৎপাদন হয় তেতিয়া ডায়েবেটিছ ৰোগ দেখা দিয়ে। এই ৰোগ বংশগতভাৱে হ'ব পাৰে। ইয়াৰ উপৰিও মেদবহুলতা আৰু উচ্ছৃংখল জীৱনশৈলী ডায়েবেটিছ ৰোগৰ কাৰণে হ'ব পাৰে। ব্যস্ততাপূৰ্ণ জীৱনৰ এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে মানসিক চাপ, আৰু এই চাপৰ ফলতে কম বয়সী লোকসকলৰ মাজতো ডায়েবেটিছ ৰোগ হোৱা দেখা গৈছে। এইটো এটা ৰোগ য'ত এজন ব্যক্তিয়ে জীৱনৰ এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে মানসিক চাপ, আৰু এই চাপৰ ফলতে কম বয়সীসকলৰ মাজত ডায়েবেটিছ ৰোগ হোৱা দেখা গৈছে। এইটো এটা ৰোগ য'ত এজন ব্যক্তিয়ে জীৱন যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া, আনকি সমস্যা অসাৱধানতা জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। এই ক্ষেত্ৰত চিকিৎসক যিকোনো ঔষধৰ লগত জীৱনশৈলী পৰিৱৰ্তন পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি আয়ুৰ্বেদিক কিছুমান ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা গ্ৰহণ কৰি ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। আজি আমি আপোনালোকক দেখাওঁ এলোভেৰা। এলোভেৰা হৈছে এক অতি উপযোগী উদ্ভিদ, আৰু এই ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপযোগী। ইয়াত যিকোনো উপাদানে থাকে যি উচ্চ ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰিত ৰখাত সহায় কৰে। তেজত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ এলোভেৰা ৰামবাণৰ দৰে কাম কৰে। ইনচুলিন উদ্ভিদ। আয়ুৰ্বেদত ইনচুলিন উদ্ভিদ অতি গুৰুত্বপূৰ্ণ। এই উদ্ভিদ ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ইনচুলিন পাতৰ সোৱাদ টেঙা হয়। এই গছ পাত সেৱন কৰিলে ডায়েবেটিছ ভাল হয়। ষ্টিভিয়া গছ পাত ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী। এই গছৰ পাতবোৰ সোৱাদ মিঠা। ইয়াৰ পাত শুকুৱাই পাউডাৰ তৈয়াৰ কৰি আপুনি ইয়াক চাহ চৰবত যিকোনো বস্তুত চেনিৰ দৰে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পাতবোৰ ৰক্ত শৰ্কৰা আৰু স্তৰ নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহায়ক। 4 নম্বৰ আছে নিম পাত। আয়ুৰ্বেদত নিম পাতৰ গুৰুত্বপূৰ্ণ অসীম। নিমৰ সেউজীয়া পাতবোৰ যথেষ্ট পৰিমাণে গ্লাইকোচাইড থকাৰ লগতে বহুত এণ্টিভাইৰেল উপাদান থকাৰ বাবে এই ৰক্ত শৰ্কৰা স্তৰ হ্ৰাস কৰাত সহায় কৰে। আজিকালি ছ'চিয়েল মিডিয়াত লুজ বটানিষ্ট নামৰ এগৰাকী মহিলাৰ খুব চৰ্চা হৈছে। এই মহিলাগৰাকী এক অতি অদ্ভুত কামৰ জৰিয়তে অনলাইনত লাখ লাখ টকা উপাৰ্জন কৰিছে। লুচি অনলাইনত বেয়া গোন্ধ এৰি টকা ঘটিছে। টকা ঘটাৰো যে কিমান অভিনৱ উপায় থাকিব পাৰে। সঁচাকৈ ধন উপাৰ্জন কৰা বহুত উপায় আছে। মানুহে আজিৰ সময়ত কঠোৰ পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰে। অৱশ্যে কিছুমান লোক আছে যিসকল অদ্ভুত উপায়েৰে টকা উপাৰ্জন কৰে। এই মানুহবোৰে যি আচৰিত ধৰণে টকা উপাৰ্জন কৰে জানিলে স্থবিৰ হ'ব লাগে। লুচিয়ে যি কাম কৰি ধন ঘটিছে সেই কাম সকলোৱে দিন ৰাতি কৰি থাকে, কিন্তু তাকে কৰি ধন ঘটিব পাৰিছে কেৱল লুজ বটানিছে।
লুচে পাদি অনলাইনত বহুত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া লুচে সামাজিক মাধ্যমত তেওঁ অদ্ভুত কামৰ বিষয়ে পোষ্ট কৰিছে। লুচে নিজকে ইণ্টাৰনেটৰ পাদৰ ৰাণী বুলি কয়। তেওঁ কৈছে এনেকৈ কেমেৰাৰ সন্মুখত পাতি থকা উপাৰ্জন কৰে। লুচে চেনেলৰ চাৰি এখন তথ্যচিত্ৰ তেওঁৰ ব্যক্তিৰ পাদৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ দি জনাইছে। লুচে নিজকে ইণ্টাৰনেটত পাদৰ ৰাণী বুলি কয়। তেওঁ কৈছে যে এনেকৈ কেমেৰাৰ সন্মুখত পাতি টকা উপাৰ্জন কৰে। লুচে চেনেলৰ চাৰি এখন তথ্যচিত্ৰ তেওঁৰ বৃত্তিৰ কথা উল্লেখ কৰিছে। তেওঁ ইয়াকে কয় যে এনেকৈ তেওঁ এই উদ্ভুত কামটো আৰম্ভ কৰিছিল। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি লুচে কয় যে এবাৰ তেওঁ এজন বন্ধুৱে তাইক অনলাইনত পাতিবলৈ কৈছিল। সেই ভিডিঅ'টো মানুহে ইমানকৈ লাইক কৰিছিল যে ডায়েৰীৰ কমেণ্ট বক্স ভৰি পৰিছিল। তাৰ পাছৰ পৰাই লুচে ইয়াক উপাৰ্জনৰ পথ ৰূপে বাছি লৈ এই কাম ইণ্টাৰনেটত কৰা আৰম্ভ কৰে। চাৰিক দিয়া এক সাক্ষাৎকাৰত লুচে কৈছিল যে তেওঁ এই কামৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰিছে। এইবাৰ এগৰাকী মহিলাই 12,500 টকা দিছিল। লুচে কৈ যে তেওঁৰ পাদৰ শব্দ হেনো মানুহে ভাল পায়। তেওঁ বিভিন্ন ভংগীমাত পাতিবলৈ দিয়া বাস্তৱ পাই লুচে মাইকখন খুব ওচৰত ৰাখে আৰু কেতিয়াবা ইমান ডাঙৰ শব্দ কৰে যে তেওঁ নিজৰ গানতে